বৈজ্ঞানিক চিন্তাধাৰাক আগুৱাই নিয়াত উল্লেখযোগ্য প্ৰচেষ্টা স্বীকৃতি স্বৰূপে তথা গ্ৰাম্য অঞ্চলত পৰিৱেশ হিতৈষী কাৰ্যপন্থাৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱাৰ বাবে বাধাপাৰা মাধ্যমিক বিদ্যালয়ৰ ফ্লেমিংগো ইকো ক্লাবক এই বঁটা প্ৰদান কৰা হৈছে। এখন সেউজ আৰু আৱৰ্জনামুক্ত বিদ্যালয় চৌহদ নিৰ্মাণৰ প্ৰতি এই ইকো ক্লাবৰ পদক্ষেপ যেনে পেলনীয়া প্লাষ্টিকেৰে উলম্ব বাগিচা নিৰ্মাণ, কেঁচুসাৰ উৎপাদন আৰু আৱৰ্জনা ধনলৈ ৰূপান্তৰণ বিষয়ক সজাগতা এক অতুলনীয় দৃষ্টান্ত। আৱৰ্জনা ব্যৱস্থাপনাত প্ৰশিক্ষণপ্ৰাপ্ত ৰাজ্যিক মাষ্টাৰ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত এলানি প্ৰশিক্ষণ কাৰ্যসূচীয়ে 100জনতকৈ অধিক শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষিত কৰাৰ উপৰিও পৰিৱেশ অনুকূল চিন্তাধাৰা বিদ্যালয়ৰ সীমাৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰিছে। কৃষি পদ্ধতি উন্নত কৰাৰ বাবে পৰম্পৰাগত জ্ঞানৰ ব্যৱহাৰ কৰাৰ এই ইকো ক্লাবৰ প্ৰচেষ্টা শেহতীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ বৈজ্ঞানিক প্ৰতিযোগিতাত স্বীকৃতি দিয়া হৈছে, যি নৱপ্ৰজন্মই নেতৃত্ব দিয়া তৃণমূল পৰ্যায়ৰ পৰিৱেশ শিক্ষাৰ এক উজ্জ্বল উদাহৰণ। অসমত পৰিৱেশ শিক্ষণ কাৰ্যক্ৰমৰ ৰূপায়ণকাৰী অনুষ্ঠান হিচাপে অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদে বাধাপাৰা মাধ্যমিক বিদ্যালয়ৰ ফ্লেমিংগো ক্লাবক 2024 বৰ্ষৰ এই বঁটা যাচিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছে। এইখিনিতে আমাৰ আজিৰ বঁটা বিতৰণী আৰু পৰিৱেশ মিত্ৰ সন্মান আমাৰ এই অনুষ্ঠানটো সমাপ্ত কৰিল। ইয়াৰ লগতে আমাৰ আজি বিশেষ অনুষ্ঠান